আজি পুৱা চাহ খোৱাৰ পৰা আৰম্ভ কৰিছোঁ দেই ভিডিঅ' বন্ধু বান্ধৱীসকল। চাহ খালেনে আপোনালোকে? মই হ'লে এতিয়া খাব লৈছোঁ দেই। কাম কৰি কাপোৰ কানি ধুই মেলি সকলোখিনি শেষ কৰি কিনে এয়া চাহটোপা খাব লৈছোঁ। চাহ খাই মেলি এতিয়া আকৌ বজাৰলৈও যাব লাগিব এপাক। আজি যিহেতু বুধবাৰ এতিয়া প্ৰত্যেক বুধবাৰে যোৱাই হয়, জানেই আপোনালোকে। মই কৈয়ে থাকোঁ, ভিডিঅ'ত প্ৰস্তুত কৰিয়ে থাকোঁ বাৰু। ৰাতিপুৱা লাল চাহ খাই কোনে কোনে ভাল পায় বাৰু? ৰাতিপুৱা লাল চাহটোপা খালে আৰু দিনটোৰ কাৰণে মনটো একদম ভাল লাগি যায় দেই। গাখীৰ চাহ খালে মানে কি হয়, মোক একদম মানে পূৰা গেছ হৈ যায়। সেইকাৰণে লাল চাহ খাওঁ। লাল চাহটোপা খালে টেনশ্যন নাই আৰু। এতিয়া লাল চাহটোপা খাই আকৌ ভাত ৰান্ধিব লাগিব। ভাত পানী ৰান্ধি মেলি তাৰপিছত বজাৰলৈ যাম এপাক। আৰু ৰ'দডাল দেখিছে নাই? ভগৱান, আজি ইমানে চোকাকৈ ওলাইছে মানে। ৰাতি ইমান জোৰকৈ বৰষুণ দিলে মানে পথাৰ পানী কৰি দিলে। এতিয়া দেখিছে ৰ'দ, পূৰা চোকা ৰ'দ দিছে।